গুড মৰ্ণিং এভৰিৱান। নিধি মাইনাৰ দেউতাকক স্কুল পঠাই মই একদম আৰামত বহি খাই আছোঁ। বাকী দিনটোৰ একো ভিডিঅ' বনাবলৈ নহ'ল, সন্ধিয়াৰ সময়তে অকণমান বনাইছিল। পিছে সন্ধিয়াৰ সময়ত মানুহজনে ক'লে বোলে তেওঁৰ ভোক লাগিছে, মেগী খাবলৈ মন গৈছে। এই মেগী বনাই তিনিওজনে খাই ল'লোঁ। মানুহজনৰ চৰ্দি লাগি আছে আৰু মোক ক'লে ৰাতি ৰুটিৰ লগত খাবলৈ জ্বলাকৈ কিবা বনাবলৈ। মই বোলো মঙলবাৰ আছিলে যিহেতুকে কিনো বনাম, পনীৰ লৈ ল'লোঁ বনাবৰ কাৰণে। আৰু মই বনোৱা বস্তুবোৰৰ মানে কোনো নাম নাথাকে দেই, মোৰ যেনেকৈ মন যায় মই তেনেকৈয়ে বনাই দিওঁ। পিছে জ্বলা বনাবলৈ দিছে মানে মোৰ মতে জ্বলা হ'ব লাগে পূৰা। আৰু মোৰ মানুহজনে আকৌ তেল মছলাযুক্ত খাদ্য ভাল নাপায়, আৰু এনেও তেল মছলা শৰীৰৰ বাবে উপযোগী নহয় জানো। লগতে আমাৰ নিধি মাইনাক আমি যি বনাওঁ তাকেই খাবলৈ দিওঁ, গতিকে আমি তেল মছলা এইবোৰ এনেও কমাই খাওঁ। এটা কথা আচৰিত লাগে, যিজনী ছোৱালী পাকঘৰত কেতিয়াও একো বনাই নাপালোঁ, লগতে মায়ে বনাই দিয়াখিনিৰো কিমান যে আপত্তি আছিল, অমুক নাখাওঁ তমুক নাখাওঁ। এতিয়া পিছে নিজৰ ভাল পোৱা বেয়া পোৱা বাদ দি ঘৰখনৰ মানুহকেইজনে ভাল পোৱাখিনি দিবলৈ চেষ্টা কৰোঁ। আচলতে এগৰাকী পত্নী বা মাতৃ হোৱাৰ পিছত সঁচাকৈ জীৱনটোত বহুতখিনিয়ে সাল সলনি হৈ যায় দেই। মই যেতিয়াই পনীৰৰ কিবা এটা বনাওঁ মানে মোৰ ভাগিনকেইটালৈ বহুত মনত পৰে, কাৰণ সিহঁত দুয়োটাই পনীৰ খাই যে ইমান বেছি ভাল পায়। পিছে এগৰাকী মোৰ ঘৰৰ ওচৰতে, গতিকে তেওঁলৈকো অকণমান দি পঠালোঁ। এইফালে ৰুটিও পুৰি ল'লোঁ, আৰু এনেকৈ যে টাৱাত দুখনকৈ ৰুটি পুৰিব পাৰি সেইটো মই নীলাক্ষী বৰা বাইদেউ এগৰাকীৰ ভিডিঅ'টোৰ পৰা দেখিছিলোঁ দেই। সঁচাকৈ ফেচবুকৰ ভিডিঅ' কিছুমানৰ পৰা বহুত শিকিবও পাৰি দেই। আৰু এই আমাৰ নিধি মাইনাৰ অকণ ৰুটি দুখন বনাইছে। বাৰু আজিলৈ পিছে আহিলোঁ দেই, বাই বাই। যদি ভিডিঅ'টো চাই ভাল পায় লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।